নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। মানে যোৱাকালি মই মোবাইলটো আপডেট দি ল'লোঁ আৰু আহি গ'ল ষ্টেবিলিটি কেমেৰাৰ চাই লওক। আগতে একদম জিৰ' আছিল অপ' F15 কিনিবা একদম লষ্ট হৈ গৈছিল। এতিয়া আৰু কি ক'ম, মোৰ বহুত ভাল লাগিছে। ঘৰতে এনে ব্লগছ বনাই আছোঁ আৰু চ' আজি আহিছে মোৰ লগৰ দুজনমান এটা কভাৰ ভিডিঅ' বনাবলৈ। চ' মই ভাবিলোঁ সেইটো ব্লগছে বনাই দিওঁ আৰু তেন্তে মাজৰ পৰা আৰু ক'ত চাব, ব'লক ঘৰৰ পৰা আৰম্ভ কৰি লওঁ। অ'কে, চেণ্ডেলযোৰ পিন্ধি লওঁ আৰু আম নেকি? আম দেখোন বে, ৰ'ব এক টুকুৰ আম খাই লওঁ। ল'লোঁ, মানে আচাৰ বনাবলৈ থৈ দিছিল। এতিয়া স্পীকাৰটো ল'ব আছে, স্পীকাৰটো মন নাই, গতিকে মিনমৰ পৰা লৈ যাওঁ। তাক চাৰ্জত দি থ'ব দিছিলোঁ। এইটোৱে সিহঁতৰ ঘৰ। ৰ'ব মিনময়, 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 দাদা কি কৰি আছে? অ' টিভি চাই আছে বোলে। দে ভাই টিভি চাই থাক। হাই, এতিয়া হুইছেল এটা মাৰি দি বাবু। কি নবজে মানে চাৰ্জ দিয়া নাই নেকি? তে ঠিকে আছে। চ' এইটো লৈ ল'লোঁ এতিয়া। চ' আমাৰ দাদাহঁত আহি পালে। হাই, হা ষ্টেবিলিটি বাঢ়ি আছে মোবাইলটোৰ, সেইকাৰণেতো ফাৰ্ষ্ট ব্লগ অঁ সঁচাই। কোনে মানে বিশ্বাসে কৰা নাই আৰু কি কৰিব, আৰু উপায়তো নাই। আহি পালোৱে আৰু আমাৰ পিলিক দা ওলাই আহিছে ঘৰৰ পৰা। এইটো পিলিকহঁতৰ ঘৰ। হাই হাই দিয়া, হাই হাই হাই। এইটো লোৱা আৰু তোমাৰ বস্তুটো দি আছোঁ। ইয়াৰ কাৰণে এটা গিফ্ট মানে আপোনালোকক দেখাব নোৱাৰিম আৰু দোকানৰ পৰা কিবা এটা বস্তু স্পেচিয়েল গিফ্ট, যিটো মানে দেখাব নোৱাৰিম আৰু বেয়া নাপাব। চ' কেমেৰা আছে, ষ্টেণ্ড আছে, একদম ফুল ছেট। দীপজ্যোতি আহি আছে। মাই গড পঢ়লেও সূৰ্যটো এইফালৰ পৰা আছে কাৰণে পোহৰটো ভাল পোৱা নাই চাগে। দেখাই আছোঁ অলপ পিছত। আমি খেতি পথাৰৰ মাজে মাজে যাই আছোঁ আৰু আমাৰ গাঁৱৰ দ্য বিউটি অফ খেতি দিয়া, আমাৰ গাঁৱৰ বিউটিবিলাক চাই ল'ব আৰু এইফালে পাহাৰ আছে। লোকেশ্যনটো ঠিকেই আছিল, কালি আমি কৰি গ'লোঁ, ইয়াৰ অলপ প্ৰব্লেম হ'ল। এতিয়া আজি আৰু কৰিম। এয়া আছে বিকাশ। হাই 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 হেল্ল'। ক্লাছ 8ৰ পৰা পঢ়া আমি একেলগে। আৰু ইয়াৰ ইউটিউব চেনেলটো বিকাশ দাস অফিচিয়েল। ডেন্সো দিয়ে, ডেন্সৰ ভিডিঅ'ই হয়। আমাৰ এওঁ এটা নতুন চেনেলৰ আৰম্ভণি কৰিবলৈ ওলাইছে। মাস্কখন থাকক, কৰোণাৰ সময়ত কথা কোৱাত সুবিধা হোৱাৰ কাৰণে বাৰু। তাৰপিছত কি আছিল, এই এটা নতুন চেনেলৰ আৰম্ভণি কৰিবলৈ ওলাইছে। চেনেলটোৰ নাম হ'ল কি আছিল? ৰিদিপছ গেলাৰী। ৰিদিপছ গেলাৰী। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমি এটা ধুনীয়া পৰিৱেশত আহিছোঁ, এটা ডান্স কভাৰ কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকে পাব আৰু সোনকালে ভিডিঅ'। ডেন্সটোৰ ভিডিঅ'টোৰ নাম কি হ'ব? মইনা তুমি জুই। মইনা তুমি জুই। ইনষ্টাগ্ৰামত পাই আছে, আৰু ইনষ্টাগ্ৰামত আমাক ফ'ল' কৰি ল'ব। এইবিলাক আপডেট পাই থাকিব আৰু লাহে লাহে। ঠিক আছে। কিমান ডাঙৰ মানুহ নহয়, তথাপিও সৰু সৰু আপডেটবিলাক পাই থাকিব আৰু লিংক ডেছক্ৰিপশ্যনত দি আছোঁ। বাই 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 বাই। ইফালে আছে দীপজ্যোতি, আমাৰ ইয়াৰে কেমেৰা হয়, দুয়োটা ভাতৃ। আৰু চিলনী ফটোগ্ৰাফী আপোনালোকে জানে বহুতে হাজোৰ, ইহঁতক কণ্টেক্ট কৰিব পাৰে। দীপজ্যোতি আছে আৰু ইফালে বিকাশ। ভ্লগছটো আপলোড দিম নে সুধি আছে ইজ্জত। চব গুচি গ'ল, তথাপিও মই কিন্তু আপলোড দিম। আৰু ই যেতিয়া কমেণ্ট কৰিব, ইয়াৰ কমেণ্টটো মই পিন কৰি থৈ দিম। এয়া বিকাশে ষ্টেণ্ড খুলি আছে, কেমেৰা ষ্টেণ্ড। আৰু ইফালে দীপজ্যোতি বেগ খুলি আছে, ইয়াতে কেমেৰা আছে। এয়া চাই লওক, দুইডাল গছৰ মাজত যিখন পাহাৰ আছে, এটা সুন্দৰ শ্বট হয়। ইয়াতে যেনেকুৱা দেখিছে কেমেৰাত আৰু ভাল লাগে। মোক দিয়ে, মোক ধুতি পিন্ধাব কৈছে, কিন্তু যোৱাকালি মই পিন্ধিছিলোঁ, আজি নহ'ব আৰু মোৰ দ্বাৰা। এইয়া তাক দেখাই দি আছে আমাৰ পিলিক ধনক। পিলিক মানে হিমাংশু, ইয়াৰ নাম পিলিক বুলি মাতোঁ আৰু। এইফালে দীপজ্যোতি আছে। আৰু এই গছ দুডাল মানে মাজত আনব চাই আছে, সেইটোৱে আৰু কথা বতৰা চলি আছে আৰু হ'লে আৰু চব। এতিয়া আছে ৰাখী। ছাৰ ৰাখী পিন্ধাই দিয়ক প্লিজ, প্লিজ। আই এম চৰি, প্লিজ প্লিজ। আপোনাৰ কমেণ্টটো মই পিন কৰি ৰাখিম, মই পিন কৰি ৰাখিম আপোনাৰ কমেণ্ট। এই ৰাখি পিন্ধাক, কাঠি মাৰক।
এনেকৈ 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 আৰু ৰাখি পিন্ধাই দিলে আৰু এই বন্ধনটো প্যাৰ কা বন্ধন হে কিবা কচোন কিবা কৰ মানে সেই আৰু তাক মিলাব লাগিল এতিয়া আমি দীপে মিলাইছে আৰু এইটোৱে ই আৰু চিনি পায় আৰু দূৰৰ পৰা জুম কৰিলে ভালকৈ গম পায় আৰু এইখন চাই লওক আগতে মেচিন ঘৰ আছিল এতিয়া ভাঙি পেলাই চাইলা হৈ আছে ভাল লাগি আছে কিবা পৰিৱেশটো দুডাল গছ পাহাৰ মেচিন ঘৰ সুন্দৰ পৰিৱেশ শুনা গৈছি শুনা নাই নিব লাগব এইটো মোবাইলটো লিয়া মিউজিক আৰু ইয়াৰ প্ৰথম ষ্টেপটো শেষ হ'ল মানে এতিয়া দ্বিতীয় ষ্টেপ মিলাই আছে আৰু এই কেমেৰাটো মিলাই আছে দেখিছেনে এইটো পানী ইয়াতে এটা পানী দেখা গৈছে ইয়াৰ পানীটো মিলাব লাগে তেতিয়া মানে কেমেৰাটো ঠিক জেগাত থাকে আৰু মানে সেই আৰু এয়া হৈ আছে শ্বুটিং আৰু হীৰক দা আছে আমাৰ লগত হীৰক দাই মানে খেতি কৰি আছিল আৰু অলপ ভিডিঅ'টো চাব আহিলে আৰু উপস্থিত হৈছে আমাৰ অংকুৰ দা আমিও চাব আহিলোঁ হয় কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিছে শ্বুটিং কৰি থকা বুলি গম পালোঁ সেইকাৰণে চাবলৈ আহিলোঁ আৰু আমি চাবলৈ আহিছোঁ আৰু চিনিটো পোৱাই বিকাশক হয় হয় মানে পায় আৰু। লগৰে আৰু আমি আৰু মোৰতো নতুন চেনেল অলপ কিবা কৈ দিয়ক আৰু এইটো দাদাৰ নতুন চেনেল আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে পাৰবইতো জাষ্ট ক্লিক কৰিব লাগে ৰঙা ছাবস্ক্ৰাইব বটনটো আৰু কলা হ'ব ন হয়। কলা কৰি দিয়ক ভিডিঅ'টো হৈ আছে তাৰ মাজতে সৌৰভৰ মানে কি হৈছে ছাগলী এটা হৰাইছে কেনেকুৱা আছিল এই একদম হৰিণা কালাৰৰ হৰিণা কালাৰৰ ছাগলী কেতিয়া কেতিয়া দি গৈছিলা এই 11টামান বজাত দি গৈছিলোঁ 11টা মানত দিছে আজিকালি ছাগলীবিলাকত নতুন ব্যৱস্থা কৰিব লাগে হয়। আমি যাতে লোকেশ্যন চাব পাৰোঁ কাৰণ ইমান ডাঙৰ পথাৰ ইয়াতে বিচাৰি উলিয়াটো বহুত মুস্কিল হয় আৰু মই ভাবি আছোঁ আৰু মোৰো 4টা আছে ছাগলী মই ব্যৱস্থা কৰিম ব্যৱস্থাটো কৰিব যাতে বিচাৰি ফুৰিব লগা নহয় কোনোবা যদি আপোনালোকে মেকানিকেল মানুহে চাই আছে এইবিলাক কৰি থকা কি বুলি কয় এইটো কি ডিপাৰ্টমেণ্ট মেকানিকেল ইঞ্জিনিয়াৰ নেকি কি হয় এই জিপিএছ ফাৰ্মিং মেকানিকেল হ'ব চ' মেকানিকেল যিবিলাক বস্তু বনাই আৰু ছাগলীৰ গলত দিব পৰা কিবা এটা ছাগলীৰ গলত বা গাত আৰু এটা ব্যৱস্থা এটা কৰক আৰু য'ত নেকি আমি চুইচ টিপিলে গম পাওঁ আৰু ছাগলীটো অংকৰ ঘাঁহ খাই আছে মোবাইলত চাব পাৰিম আমি মোবাইলত যাতে চাব মোবাইলত পাৰোঁ যাতে চাব পাৰোঁ আৰু চৌধুৰী হৰিণা কালাৰৰ ছাগাৰটো ছাগলীটো কোনোবাই দেখা পালে কমেণ্ট কৰি দিব দেই মই পিন কৰি থৈ দিম কিন্তু দেখিছে বতৰো বেয়া হৈ আহিছে আৰু আমি অলপ আগতে ইয়াত আছিলোঁ ইয়াতে এইখিনিত অলপ জুম কৰি দেখাই দিছোঁ ইয়াতে আছিলোঁ আৰু এতিয়া আমি লোকেশ্যনটো চেঞ্জ কৰি লৈছোঁ অসীমত আহিছে উজ্জ্বল আহিছে মিন্ময় বিকাশ চৌধুৰী MBC এই গোটেই আমাৰ টিমে আছে ভাই গৈছে আমাৰ চেনেলৰ লিংকটো দি দিম আৰু 10K ছাবস্ক্ৰাইবাৰ হ'ব পানী লৈ আহিলে আপোনাৰ কিন্তু কমেণ্টটো মই পিন কৰি দিম এয়া হৃদয়ৰ পৰা ধন্যবাদ তোমাৰ তাৰ খাই লওক এনাৰ্জি লাগে আৰু মোবাইলটো মোৰ পকেটত আপুনি এইটো লওক এয়া চাওক অপ' কিমান আছিল মডেল Oppo A3s কিমানত কিনিছিল 13,500 কিমানত বিকিব ভবা নাই আচ্ছা বাৰু ফাদাৰে দিয়া বস্তু বহুত মৰমৰ বস্তু এয়া লাভ ইউ লাভ ইউ বোলে ভাই লাভ ইউ তোকে কৈছোঁ এয়া পানী চানী খাই লওক এই আপি নহয় মই ফুলি আছে দ্বীপে হ'লে এই বতৰ চাই লওক না বৰষুণে আহিব চাগে এইফালে চাই লওক একদম ঢাকি দিছে আৰু বিকাশে খুলিবই পৰা নাই ইমান বতাহ আহি আছে টানি টানি খুলিব লগা হৈছে এই চবে ধুতিখন খুলি দিয়া হেল্প কৰি দিয়া বঢ়িয়া বঢ়িয়া কামত অংকুৰ আপুনি যা খবৰ হেল্প কৰি দিয়ক হৈ গ'ল দৌৰিব লাগে ধুমুহাৰ আগমন চৰাই চিৰিকটি উৰি আছে মানৱ দা দৌৰি আছে বিকাশে খোজকাঢ়ি আছে বাবু বলা বলা দৌৰি আছে চ' ধুমুহাৰ মাজতে এটা কথা কৈ দিওঁ চিলনী ফটোগ্ৰাফী আমাৰ হাজত বহুতেই জানেই মই এটা কথা মই কৈ দিওঁ চিলনী ফটোগ্ৰাফী মানে ৱেডিং ফটোগ্ৰাফী হয়
বিয়াত মাতিব পাৰে আৰু ক'ত ক'ত মাতিব পাৰে মৰাৰ আগত এটা কথা কৈ যাক হা এই যাই আছো আছো মৰাৰ আগত কৈ দিয়ক চিলনী ফটোগ্ৰাফী ক'ত ক'ত মাতিব পৰা যায় চবতে পাৰি অল আছাম অল আছাম আৰু কি কি অনুষ্ঠানত জন্মদিন তাৰপিছত কি কয় অন্নপ্ৰসন্ন তাৰপিছত বিবাহ সভা আৰু যিকোনো সময় যিকোনো আপোনালোকৰ যদি মুঠতে ফটো উঠোৱাৰ ইচ্ছা যায় ইহঁতক কল কৰিব পাৰে চিলনী ফটোগ্ৰাফী ফোন নম্বৰ দি দিম নিশ্চয় একো নাই ধুমুহাৰ সতে মোৰ বহু কৰে নাচো ইয়াৰ ফোন নম্বৰটো মই দি দিম মৰাৰ আগত আৰু আপোনালোকৰ মৰাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক বাই বাই